নমস্কাৰ, আজি চাইছে পিংকুতা ব্লগ আৰু আমি এতিয়া আহিলোঁ বাৰীৰ ভিতৰলৈ আৰু আজি কি কাম কৰিম আপোনালোকে চাই থাকক আৰু আজি মই নকওঁ কি কাম কৰিম আৰু মাত্ৰ আপোনালোকে চাই গৈ থাকক এতিয়া বুজি পাব। আৰু বাৰীৰ ভিতৰলৈ আহিলোঁ আৰু বাৰীৰ ভিতৰত বাঁহ চাহ কাটি ল'ম। বাঁহ চাহ কাটি আপোনালোকক দেখুৱাই আছোঁ এনটো আপোনালোকে চাই যাওক। এয়া ষ্টাৰ্ট কৰি আছে বাঁহ কাটিবলৈ ৰেডি, বাঁহ কাটি আছোঁ। दम 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 दिल बोले बिन पिए हम तो डोले यार तू संग जो होले हम बने उड़न खटोले रातों के नजारे बोले मॉर्निंग वाले तारे बोले ये जगह पाई गलो আৰু এয়া সাইকেল লৈ আনিছিলোঁ ঘৰৰ পৰা আৰু দা চা লৈ আনিছোঁ ওচৰতে এয়া কুটি চুটি লৈ আনিলোঁ চাইকেলত বজাই। আৰু মই যে কৈছিলোঁ আপোনালোকক চাই যাব বুলি, মই কি বস্তু ৰুম আজি মানে আজি গছপুলি ৰুম দুটাই টাইম পাইছোঁ। গছপুলি এয়া কাৰণে ৰোৱা হ'ব, এতিয়া গছপুলি লৈ আনিলোঁ। এয়া গছপুলি দেখি পাইছে আৰু ভাবিলোঁ কি এয়া জেগাতে মুকলিডোখৰত মানুহ অহা যোৱা কৰিবলৈ গৰমত বহুত দিগদাৰ হয়। সেয়াৰ কাৰণে মই ভাবিলোঁ যে আজি বোলো গছপুলিকে ৰোৱা হ'ব। আৰু টাইম পালোঁ, আকাশক ফোন কৰি ক'লে মোক যে আজি টাইম পাইছোঁ জোনদা ব'লা আজি গছপুলিকে ৰোঁ। ঠিকে আছে, মই আকাশকো ধন্যবাদ কৈছোঁ ইয়াৰ কাৰণে। আৰু মোৰ লগতে ছাপৰ্ট দি গুচি আহিলোঁ আকাশৰ লগত। এয়া ফাইনেলি আৰু এয়া আকাশে খুটি চুটি যোগালি আছে আৰু এই জেগাতে ৰোৱা হ'ব। আপোনালোকে চাই থাকক আৰু ক'ত ৰুম আপোনালোকক দেখাই যামেই ফাইনেলি। আৰু আপোনালোকে চাই থাকক, স্ক্ৰীন নকৰাকৈ ভিডিঅ'টো গম পাই যাব ক'ত ৰুম। চুৰু কৰিছোঁ গছপুলি ৰুবৰ কাৰণে। এয়া আকাশ মই এয়া চুৰু হৈ গৈছে আৰু কেনেকুৱা ধৰণৰ হৈ গৈছে আপোনালোকে কমেণ্ট বক্সত জনাব কি কি কৰিব লাগে গছপুলি ৰুলে। এয়া আমি এতিয়া জাষ্ট গছপুলি ৰুইছোঁ আৰু তাৰ পৰা আৰু মাটিটো দিব ধৰিছোঁ। ভালকৈ ডাঙৰ হ'বি আৰু আপোনালোকে যাতে আশীৰ্বাদ দিব যাতে গছপুলিবিলাক ভাল হয় আৰু যাতে চবেই আশীৰ্বাদ দিব বাহিৰৰ পৰা আমি ৰুইছোঁ যাতে এনেকৈ গছ গছনি ডাঙৰ হয় চবকে চাহ দিয়ে। ইয়াৰে কথা এটা মনত পৰি গ'ল, আকাশে বা কিহৰ কাৰণে গছটো ৰুইছে। মোক আকাশ কিহৰ কাৰণে ৰুইছা তুমি গছটো? আমি দেখিবলৈ পাইছোঁ যেন গোটেই জংঘল কাটি মেলি ঘৰ দুৱাৰ বনাবলৈ মানুহে চব মানে গছ গছনি কাটি দিছে, চব জেগাবোৰ মুকলি হৈ গৈছে। জনসংখ্যা বৃদ্ধিৰ কাৰণে মানুহ থাকিব জেগা নোহোৱা হোৱাৰ কাৰণে মানে বিভিন্ন কাৰণত আমি গছ গছনিবোৰ মানুহে কাটি দিছে, যাৰ ফলত আমাৰ মানে গৰমটো বেছি হৈছে, উশাহ নিশাত কিছুমান কষ্ট হৈছে, অক্সিজেনটো কমি গৈছে। তাৰ কাৰণে আমি এইবোৰ মুকলি ঠাইখনত দুজোপামান গছ ৰুই আমি এটা ভৱিষ্যতৰ আশা কৰিছোঁ যাতে এইবোৰ গছ ভালকৈ ডাঙৰ হৈ আমি নাথাকিলেও কিছুমানে আমাৰ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰে ক'ব পাৰে ধৰা এইজোপা গছ আমাৰ আকাশ দা জোনদাহঁতে ৰুইছিলে, ইয়াৰ তলত ছাঁ লৈ গৰখীয়াসকল ধৰক মানে জিৰাব পাৰে। তেওঁলোকে যিটো মানে মনত যিটো শান্তি পাব ছাঁ লৈ গৰমত, তেওঁলোকে সেইটোৱে আশীৰ্বাদ আমাৰ কাৰণে। সেয়াকে ভাবি আমি কৰি আছোঁ আৰু ইমান মুকলি জেগাত দেখি পাইছে আপোনালোকে। এইবিলাক জেগাত সঁচাকৈ গছ গছনি নাথাকিলে কেনেকৈ মানুহ থাকিব ইমান গৰমত চাওক আপোনালোকে। আৰু সেইটো কাৰণে মই ওলাই আহিলোঁ আজি, অলপ গছ গছনি পুলি অলপ ৰুই দিয়া হ'ব। আৰু হৈ তেনেকৈ আমি 5জোপামান গছ ৰুলোঁ আৰু পাছলৈকে আৰু আমি ভাল গছ ৰুবলৈ চেষ্টা কৰিম তেনেকৈ। আৰু আপোনালোকে দেখি পাইছে এইটো ভিডিঅ'তে আপোনালোকে দেখি পায়। আৰু তেনেকৈ আপোনালোকে ৰ'দ বেছি দিয়ে, এই ৰ'দতে আপোনালোকে পানী অলপ দিব চেষ্টা কৰিব। আৰু আপুনি যোনটো দেখে কোনোবাই গৰু ম'হ এইবিলাক ইয়াত বেয়া কৰে আপোনালোকে ঠিক ঠাক কৰি দিব। তেনেকৈ আমি গছপুলি এয়া ষ্টাৰ্ট কৰিলোঁ আৰু চবকে দৰকাৰ। আৰু আপোনালোকৰ জেগাবিলাকত তেনেকুৱা মুকলি জেগা থাকে আৰু আপোনালোকে তেনেকৈ গছপুলি ৰোৱা চেষ্টাটো কৰিব ব্যৱস্থাটো, আৰু নহ'লে অলপ দিগদাৰ হ'ব। কাৰণ ৰ'দ যেনেকুৱা এইকেইদিনটো হৈ আছে বতৰ আপোনালোকে চবেই গম পাইছেই, চবৰ গাঁৱতে তেনেকুৱা হৈছেগৈ। সেইটো কাৰণে চবকে কৈছোঁ এয়া মুকলি জেগাত আপোনালোকে তেনেকৈ এয়া গছপুলি তেনেকৈ আমি যেনেকৈ ৰুইছোঁ তেনেকৈ আপোনালোকে ৰুব পৰাকৈ আপোনালোকে নিজে ব্যৱস্থা কৰি ল'ব। আৰু এয়া আমাৰ গাঁওখন এয়া ইমান মুকলি জেগাত গছ পুলি লাগে, সেইটো কাৰণে আমি গছ পুলি ৰোৱা ব্যৱস্থা কৰি দিছোঁ ইমান জেগাত। আৰু পাছলৈকে আৰু ভাল গছ পুলি ৰুম, আমি পাছলৈকে ৰুই যাম। আজি জাষ্ট ষ্টাৰ্টিঙৰ কাৰণে এয়া ৰুই গৈছোঁ। আৰু এয়া এনেকৈ ৰুব, এয়া এজোপা এইপিনে দুজোপা আছেগৈ আগলৈ। আৰু এয়া দেখুওৱা হ'ল আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব, লগতে বেল আইকনো দবাই দিব। আৰু আজিৰ ভিডিঅ' ইমানেই, বাই বাই।